সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চ অসমৰ উদ্যোগত দেওবাৰে 2 নম্বৰ মহৎকৰীয়া লক্ষ্মী মন্দিৰ ৰাজহুৱা নামঘৰ প্ৰাংগণত অনুষ্ঠিত অনুষ্ঠানত মনিকা দাসৰ উপন্যাস মালিনীৰ শুভ উন্মোচন কৰা হয়। ভাষা প্ৰকাশৰ দ্বাৰা প্ৰকাশিত উপন্যাসখন এগৰাকী নাৰীৰ সমাজত জীয়াই থকাৰ বাবে সহিবলগীয়া হোৱা দুৰ্ভোগক প্ৰতিফলিত কৰা হৈছে। লেখিকা মনিকা দাসে গ্ৰন্থখনে পাঠকৰ অন্তৰস্পৰ্শ কৰিব পাৰিব বুলি আশা ৰাখিছে। গ্ৰন্থখনৰ উন্মোচন কৰে সাহিত্যিক তপন কুমাৰ শৰ্মাই। এখন মোৰ প্ৰথম উপন্যাস মালিনী লিখাৰ অন্তৰালত মই নিজৰ জীৱন সন্নিৱিষ্ট কৰিয়ে কিছু মই নিজৰ জীৱনৰ লগত সংলগ্ন কিছুমান ঘটনা আৰু কিছু কাল্পনিক যোগ হয় এখন মই গ্ৰন্থখন আজি মই লিখি উলিয়াইছোঁ। আজি ৰাইজৰ মাজলৈ মই উলিয়াই দিছোঁ। কিছু মোৰ ভালো লাগি আছে আৰু ভয়ো লাগি আছে মানুহসকলে কেনেকৈ আদৰি লয় মোৰ গ্ৰন্থখন। এগৰাকী মহিলা যিগৰাকী মহিলাই সৰুৰে পৰা কেতিয়াও নিজৰ কাৰণে নাভাবিলে, সদায় আনৰ কাৰণে ভাবিলে, ঘৰখনৰ কাৰণে ভাবিলে, ৰাইজৰ কাৰণে ভাবিলে। তেনেকৈ ভাবি তেওঁ নিজৰ জীৱনটোক এক প্ৰকাৰ উচৰ্গা কৰাৰ নিচিনাই তেওঁ দি গ'ল আনৰ কাৰণে।